নমস্কাৰ ভিউৱাৰ্স, মই অপৰাজিতা আপোনালোকক স্বাগতম জনাইছো মোৰ আজিৰ এই ভিডিঅ'টিলৈ। আজি লৈ আহিছো এটা বাৰ্থডে কেক, জন্মদিনৰ এটা ধুনীয়া কেক আৰু কাৰ্টুন ক্যাৰেক্টাৰ হয়। মই আৰ্হিটোপ লৈছো এটা লকেটৰ পৰা। আপোনালোকেও এনেকৈ নিজৰ মন পছন্দৰ কিবা ক্যাৰেক্টাৰ হওক বা হেৰিয়ক আপোনালোকে এনেকৈ আৰ্হি ল'ব পাৰে নিজৰ কেকত দিবৰ কাৰণে। তো এইটো সব ফ্ৰণ্ট লুক হয়। এইটো ফ্ৰণ্টৰ পৰা এইদৰে দেখা পাইছে আৰু সাইডত এনেকৈ ৰ'জ দিছো। এইটো অপচনেল হয়, আপোনালোকে নিদিলেও একো নাই। আৰু কিবা যদি কাৰ্টুন ক্যাৰেক্টাৰ আপোনালোকে দিব বিচাৰিছে তেতিয়াহ'লে টুথপিকৰ সহায়ত এইদৰে আঁকি ল'ব। মই ৰাফ সাৰফেস দেখিছেনে, সাৰফেসটো ৰাফ হৈ আছে। যেহেতু মই ইমান আৰু কষ্ট কৰা নাই, সময় বচাইছো আৰু ওপৰত জাস্ট ঘঁহি অলপ হেৰি কৰিছো, পুৰা স্মুথ ফিনিশিং দিয়া নাই। আৰু ধুনীয়াকৈ ষ্টাৰ নজলৰ সহায়ত ব্ৰাউন কালাৰ দি দিছোঁ। যিহেতু মোৰ লাইটৰ প্ৰব্লেমৰ কাৰণে বহুত প্ৰব্লেম হয়, কেকটো বগা কেকত ধৰিব নোৱাৰে, কাৰণে আজি পুৰা আন্ধাৰ মন্ধাৰকৈ কৰি লৈছোঁ। আশা কৰিছোঁ আপোনালোকে এবাৰ অলপ ধৰিব পাৰিছে বুলি। তো হোৱাইট কেকৰ ওপৰত মানে এনেকৈ ব্ৰাউনৰ কালাৰ দিছোঁ আৰু এইখিনি হৈছে আপোনাৰ চকুৰ পোৰ্শনটো হয়। আৰু মই এইটো এটা ফুটফুটীয়া পাপি এটা বনাবলৈ চেষ্টা কৰিছোঁ, যে অলৰেডি আপোনালোকে এইটো দেখাই পাইছে লকেটটোত। আৰু চকুৰ পোৰ্শনটোত এনেকৈ ব্ৰাউন কালাৰ আছিলে, সেইকাৰণে ময়ো ইয়াতে ব্ৰাউন কালাৰ মানে হুবহু এনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। একেবাৰে হুবহু কৰিব নোৱাৰিলোঁ যদিও অকণমান আৰ্হিটো হৈছে নিচিনা লাগিছে। আৰু যদিহে ভাল লাগিছে বুলি আপোনালোকেও লাগে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব। আৰু আহকচোন চাওক কেনেকৈ কি কৰিছোঁ। এয়া আউটলাইনটো মই ব্লেক কালাৰ দি পিনি মই কৰিছোঁ, আৰু ব্লেক কালাৰটো মই জেল কালাৰ ইউজ কৰিছোঁ আৰু বাকীখিনি লিকুইড কালাৰ ইউজ কৰিছোঁ। মই আউটলাইন গোটেইখিনি যেতিয়া ব্লেকেৰে আঁকি লোৱা হয় তেতিয়া বহুত সুবিধা হয়। আৰু মই প্ৰথম আঁকা নাছিলোঁ, তেতিয়া অলপ অসুবিধাই পালোঁ। সেই গতিকে আকৌ আঁকি ল'লোঁ। গতিকে আপোনালোকে যদি বনায় তেতিয়া আউটলাইনটো প্ৰথমতে আঁকি ল'লে আপোনালোকৰ সুবিধা হ'ব। আপোনালোকে এনেকৈ যেতিয়া কিবা যদি কেৰেক্টাৰ আঁকিব বিচাৰে তেতিয়াহ'লে টুথপিকৰ সহায়ত এনেকৈ আঁকি ল'ব, তাৰপিছত ফিল আপ কৰি দিলেই হ'ল। খুব সহজ দেই এইটো বস্তু, দেখিলেই নহয় আপুনি। মই একো স্মুথকৈ আপোনাৰ হেৰি কৰা নাই, জাষ্ট ওপৰে কৰি দিছোঁ। যিহেতু ফিল আপ কৰিমেই গোটেই কেকটো, আৰু গতিকে ইমান সময় নষ্ট কৰা নাই এইখিনি স্মুথ কৰাত। দেখিছেনে, এনেকৈ হাফ পাৰ্ট মই চকুটো আপোনাৰ ব্লেক কৰি দিছোঁ আৰু বাকীখিনি মই ব্লু কালাৰ দিম। ব্লু কালাৰ দিয়াখিনি আপোনালোকে নেদেখিব পাৰে, জাষ্ট মই ফিনিচিংখিনি দেখাই দিলোঁ লাষ্টত। গতিকে এই কেৰেক্টাৰটোনো মই কেনেকৈ কৰিছোঁ সেইটোহে মই মেইনলি ফ'কাছত আনিবলৈ বিচাৰিছোঁ আপোনালোকৰ আগত, যাতে আপোনালোকে বেলেগ কেৰেক্টাৰেই হওক, এইটোৱে হওক বা আন কিবাই হওক, আপোনালোকে যাতে সহজতে বনাব পাৰে। এনেকৈ মই কাণকেইখন কৰি দিলোঁ ব্ৰাউন, পূৰা ফিল আপ কৰি দিছোঁ। আৰু খুবেই সুন্দৰ লাগিছে, আপোনালোকেও সুন্দৰ দেখিছে নিচিনা ভাবিছোঁ। আৰু এতিয়া কেনেকুৱা লাগিছে জনাব কমেণ্টত। এতিয়া বডিটো অলপমান আঁকি দিছোঁ। আৰু সেইটো লাষ্টত এইটো দিছোঁ মই নেজ টাইপৰ, অলপ ফ্লাফি টাইপৰ অলপ নেজ দিছোঁ আৰু ব্ৰাউন কালাৰে পূৰা ফিল আপ কৰি দিছোঁ। আৰু তলত এইখিনি ভৰিৰ পোৰ্শনটো এনেকুৱাকৈ দি দিলোঁ। মাজত মই বডিটো ফুটফুটীয়া পাপি বনাম বুলি আপোনালোকক জনাইছিলোঁ, গতিকে মই মাজে বডিৰ মাজত অলপকৈ ব্ৰাউন এড কৰি দিছোঁ। এইটো অপচনেল হয়, আপোনালোকে যদি এক কালাৰো বনাব বিচাৰে, হোৱাইটে বনাব বিচাৰে তেতিয়াও হোৱাইটো বনাব পাৰে, বা ব্ৰাউনে যদি বনাব বিচাৰে তেতিয়াও বনাব পাৰে। তো আপোনালোকক এইখিনি তাকে দেখালোঁ। আৰু এতিয়া মই বডিটো হোৱাইট কালাৰ কৰি দিছোঁ আৰু ষ্টাৰ নজল লৈছোঁ ধুনীয়াকৈ, আৰু অলপ নোমাল কুকুৰ টাইপৰ, আৰু সেইকাৰণে অকণমান নজলটো অলপ ডাঙৰ নজলটো লৈছোঁ। ষ্টাৰ নজলে দেই, ষ্টাৰ নজলে হয় কিন্তু। আৰু ডিপকৈ দি দিছোঁ। খুব সুন্দৰ হৈছে, আপোনালোকৰ মানে বহুত সহজ, আৰু এনেই টিপি দিলে আৰু হৈয়ে গ'ল।
এনেকুৱা টাইপৰ গতিকে কোনেও মানে কষ্ট নাপায় এইটো কৰোঁতে আৰু গোটেই বডিটোত ৰিমেইনিং পাৰ্ট যোনখিনি আছে সবতে মই হোৱাইট কৰি দিছোঁ আৰু যেহেতু মই আপোনালোকক আগতে কৈছোঁৱেই যে মই গোটেই মানে কেকটোৱে কভাৰ কৰিম ক্ৰীম দি তো সেইকাৰণে এয়া চাওকচোন গ্ৰীণ বৰ্ডাৰ দি লৈছোঁ মই ফাৰ্ষ্টত যেহেতু মই এনেকুৱা এটা দেখাব বিচাৰিছোঁ যাতে ডগিটো এটা ঘাঁহনিৰ মাজত থকা টাইপ তো সেইকাৰণে গোটেই কেকটো মই গ্ৰীণ কালাৰ কৰিম আৰু গ্ৰীণ মানে পিয়ৰ গ্ৰীণ কৰা নাই মই বাই কালাৰ কৰিছোঁ মানে জাষ্ট হোৱাইট কালাৰ যোনটো পাইপিং বেগ আছে তাতে মই এটা চাইডে অকণমান ফাঁক কৰি পিনি ৰং ঢালি দিছোঁ আৰু হেকটোত যি ৰং ওলাব আৰু এনেকুৱা টাইপৰ আৰু এয়া চাওকচোন কিমান ধুনীয়া সেউজীয়া আৰু বগাৰ মানে এটা কম্বিনেশ্যন হৈছে আৰু হেতুৰ কাৰণে কেকটো বেছি ধুনীয়া লাগিছে কোবাত বগা কোবাত সেউজীয়া এনেকুৱা মানে পুৰা বাই কালাৰ খুব ধুনীয়া লাগিছিলে দেই এয়া চাও এতিয়া মই গোটেই বডি হৈ গ'ল আৰু লাষ্টত মই জাষ্ট কৈছোঁ যে ব্লু কালাৰ দিম বুলি চকুৰ তলৰ এইটো ব্লু দি দিছোঁ এই কাৰ্টুনবিলাকত এনেকৈ ব্লু থাকে কাৰণে দিলোঁ আৰু বাকী ব্লু আছিল কাৰণে টি শ্বাৰ্টটো মই ব্লু এনেকৈ ডিপকৈ দি দিছোঁ তো নজেল ব্যৱহাৰ কৰা নাই ডাইৰেক্ট এনেই আৰু পাইপিং বেগটো কাটি পিনি দি দিলোঁ বাকী আপোনালোকে দেখিছেই কেনেকুৱা লাগিছে জনাব সাইডত মই ৰ'জ দি দিছোঁ এইটো অপশ্যনেল হয় এইটো দিয়া নিদিয়াৰ লগত কোনো কথা নাই মোৰ ব্লু বাকী আছিল কাৰণে মই দি দিলোঁ আৰু ইয়াক যদি আপুনি আৰু অলপ ধুনীয়া কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সুগাৰ বলছ বা এনেকৈ মোৰ ওচৰত সুগাৰ বলৰ ষ্টাৰ শ্বেপ আছিল তো সেয়া মই ইউজ কৰি দিছোঁ আৰু চিলভাৰ পাৰ্ল ইউজ কৰিছিলোঁ এইখিনি ইউজ নকৰা স্নেপকেইটা হয় আৰু কেনেকুৱা লাগিছে বাই কালাৰত বহুত বস্তুবোৰ আৰু বেছি ধুনীয়া লাগে গতিকে আপোনালোকে বাই কালাৰ এইদৰে ইউজ কৰিব পাৰে ওপৰত দিছেনে জাষ্ট নাকটো মানে এটা ট্ৰায়েংগুলাৰ নোজ দি পিনি তলত স্মল লেটাৰৰ তাৰমানে ডব্লিউ এটা আঁকি দিছোঁ আৰু হৈ গ'ল এইখিনি আছে সুগাৰ বল যোনখিনি মই ষ্টাৰ শ্বেপৰ বুলি কৈছিলোঁ সেইটো হয় বাকি একো নাই ৰাতি আছিল আগৰ মানে স্নেপখিনি আৰু আন্ধাৰত লৈছিলোঁ কাৰণে কালাৰবোৰ ইমান ফোকাস হোৱা নাই কিন্তু এটো মই দিনত মানে ডে লাইটত দিছোঁ কালাৰখিনি বহুত ধুনীয়া হৈছে আৰু যদি আপোনালোকৰো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নিজে এবাৰ বনাই চাবলৈ অনুৰোধ জনালোঁ এবাৰ নিজে বনাই চাব খুবেই সুন্দৰ লাগে এটোৱে যে বনাব লাগে কোনো কথা নাই যাৰ যোনটো থিমৰ লগত মিলে হেতু থিম ললেই হ'ল যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদিহে কোনো নতুন ভিউৱাৰ্ছ হয় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অন্তিমলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ